গুৱাহাটী শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানলৈ বুলি গ'লোঁ আৰু আহক আজি আপোনালোকক মোৰ লগতে লৈ যাওঁ আৰু গৈ দেখিছেনে প্ৰথম এণ্ট্ৰিতে এনেকৈ বটলবোৰ চেক কৰি লয় আৰু বেগত তেনেকৈ একো নিব নিদিয়ে। নমস্কাৰ সকলোকে। এতিয়া আকৌ আজি শ্বহীদ স্মাৰক উদ্যান চাবলৈ আহিছোঁ আৰু বহুত মানুহ ইয়াতে ছামাৰ ভেকেশ্যন বুলি সকলোৱে আহিছে। ভিতৰলৈ সোমাই ইয়াতে শ্বহীদৰ স্মৃতিত অখণ্ড জ্যোতি প্ৰজ্বলিত হৈ আছে আৰু বন্তিগছি এক মনোমোহা প্ৰাকৃতিক পৰিৱেশে আৱৰি ৰাখিছে। এতিয়া ইয়াতে এটি সেৱা জনাই আমি ভিতৰলৈ প্ৰৱেশ কৰিবলৈ আগবাঢ়িছোঁ। প্ৰৱেশ কৰিয়ে ইয়াতে নন ষ্টপ ভূপেন হাজৰিকা দেৱৰ গীত শুনিবলৈ পোৱা যায়। ওপৰলৈ আৰু গৈ পাৰাখিনি মই দেখুৱাম বাৰু আপোনালোকক। এয়া এফালে আমাৰ এইফালে চাই দিয়া এইফালে এয়া বাবু বায়া ক'ৰ হেলিকপ্টাৰ হেলিকপ্টাৰ চাওকচোন এই আৰ্কিটেক্টটোৰ চাৰিওফালে পানীৰে দৃশ্যটো মনোমোহা কৰি ৰাখিছে আৰু এতিয়া আমি প্ৰৱেশ কৰোঁ আহক ভিতৰলৈ। অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতিমূৰ্তিসমূহ ইয়াতে ধুনীয়াকৈ সজাই ৰখা হৈছে আৰু এই প্ৰতিমূৰ্তিসমূহৰ মাজত আমাৰ দৰং জিলাৰ চিপাঝাৰ বদলগুৰিৰ শ্বহীদসকলৰ নাম জানিব পাই আমাৰ খুব ভাল লাগিল। যাদৱনাথ বদলগুৰি কন্থিৰাম মেধি চন্দ্ৰনাথ নাথ মানুহ বহুত। ভিতৰৰ পৰিৱেশো দেখিবলৈ অতি মনোমোহা হয় আৰু এতিয়া তলৰ পৰা ওপৰলৈ আহিলে আৰু ওপৰৰ পৰা তলৰ দৃশ্যটো দেখুৱাওঁ আপোনালোকক। চাওক এইফালে আছে বা এইফালে বাবু এইফালে শ্বহীদ স্মাৰক চাবলৈ বহুতে হয়তো গৈছে আৰু যিসকলে এইবাৰ ছামাৰ ভেকেশ্যনত গৈছে তেওঁলোকে প্লিজ মোক এটা কমেণ্ট কৰিব দেই। বাবু এইফালে আহা সেই তাতে আছে সেইটো শুন। ওপৰৰ পৰা আকৌ তললৈ আহিছোঁ আৰু ভিতৰলৈ এনেকৈ সোমাই গৈছোঁ আৰু ইয়াতেই অসম আন্দোলনৰ কিছু দৃশ্য পেপাৰ কাটিংসমূহ ধুনীয়াকৈ বন্ধাই ৰখা হৈছে। তাকে ল'ৰাক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ যাতে সিও নিজে পঢ়ি অকণমান কিবা বুজি পাওক। আৰু এইটো কি হয় গাঁও ঘৰ এৰি প্ৰাণ বচাবলৈ হা কি কৈছা? আলোচনা কালত এটি মুহূৰ্ত আৰু গ্ৰেফতাৰ মহিলাৰ দল দেখিছা? কি? চাওকচোন ৰাইজ আমাৰ অসমখন কিমান ধুনীয়া লাগিছে বাৰু চাবলৈ আৰু এই আৰ্কিটেক্টটো চাওক খুব ধুনীয়াকৈ বনাইছে। বহুত ভাল লাগিল আহি আৰু আপোনালোককো দেখুৱাবলৈ যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ দেখুৱাবলৈ। আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু যিসকলে নতুনকৈ চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব। বহুত মানুহ এইফালে আমাৰ ফাইলটো এতিয়া আমি আকৌ যাম আৰু এক জেগাত যাবলৈ আছে। হ'ল এতিয়া আমাৰ চোৱা ভিনদেউ আহি পালে, এতিয়া একেলগে ওলাই যাম আৰু ইয়াৰ পিছত হয়তো গৈ আকৌ বালাজীত সোমাম। এয়া আংকল হাতত দেখুৱাই দিয়া।